জয় মা চামুণ্ডা। আমি আকৌ লৈ আহিছোঁ দৈনিক ৰাশিফলসমূহ। দৈনিক ৰাশিফল 12 জুলাই 2023 বুধবাৰৰ বিষয়ে। প্ৰত্যেকটো ৰাশিৰে আমি জন্ম ৰাশিৰ আধাৰত ৰাশিসমূহ নিৰ্ণয় কৰোঁ আৰু লাষ্টত আমি মহা উপায়টোৰ কথা আলোচনা কৰোঁ। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মেঘ ৰাশিৰ লোকসকলৰ কাৰণে আহকচোন চাওঁ কি আছে। মেঘ ৰাশিৰ লোকসকলৰ কাৰণে ধনৰ ক্ষেত্ৰত কুটুম্বৰ লগত কিবা ডিছকাশ্যন কৰাৰ ক্ষেত্ৰত অত্যন্ত শুভ, কিন্তু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বহুত বেছি শুভ নহয়। গতিকে অকণমান সাৱধান হোৱাটো দৰকাৰী হ'ব। বাকীবিলাক দিশত ঠিকে দেখা গৈছে, আপোনালোকে সৰু সুৰা নিৱেশ আদিও কৰিব পাৰিব। বৃষ ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো শুভ কাম যিটো নেকি তেওঁলোকে কৰিবলৈ বিচাৰে, যিটো নেকি সকলোৱে নিজৰ জীৱনত বৰ্তমান সময়ত বেছি ইম্পৰ্টেঞ্চ দিছে, প্ৰত্যেকটো কামৰ বাবে অত্যন্ত শুভ। সেইটো লাগিলে বিদ্যা হওক, সেইটো লাগিলে সন্তান হওক, প্ৰেম হওক, আপোনাৰ ব্যৱসায়িক কিবা কথা হওক বা বৈবাহিক হওক। মিথুন ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত অশুভ। কোনো ধৰণৰ নিৱেশ, কোনো ধৰণৰ যাত্ৰা, বিশেষকৈ দূৰ যাত্ৰা আপোনালোকে নকৰিব আৰু কোনো ধৰণৰ ডিছকাশ্যন কাৰো লগতে নকৰিব। কোনো ধৰণৰ মীমাংসাত উপনীত হ'বলৈ চেষ্টা নকৰিব, তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে আৰু কাৰো লগতে বিবাদ যাতে নহয় এইটো খেয়াল ৰাখিব। কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো নিৱেশ আদিৰ কাৰণে, যিকোনো নতুন কামৰ বাবে, যিকোনো যাত্ৰাৰ বাবে, প্ৰেমৰ বাবে, সন্তানৰ বাবে, প্ৰত্যেকটো দিশতে তেওঁলোকৰ বাবে শুভ দেখা গৈছে। সিংহ ৰাশিৰ লোকসকলৰ কাৰণে কাৰ্যক্ষেত্ৰত বহুত বেছি ভাল বুলি ক'ব নোৱাৰি, গতিকে অকণমান সাৱধান হোৱাটো দৰকাৰী হ'ব। কাৰ্যক্ষেত্ৰত বিশেষ ডিচিশ্যন, বিশেষ আলোচনা, বিশেষ সাল সলনি কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। কন্যা ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো যাত্ৰা কৰা, বৈবাহিক কিবা মীমাংসা হওক, কিবা এনেকুৱা বস্তু হওক য'ত নেকি আপুনি ব্যৱসায়ৰ কিবা ডিচিশ্যন ল'ব লাগে, পইচাৰ লেনদেন কৰিব লাগে, বা বিদ্যাৰ ক্ষেত্ৰত হওক, বা সন্তানৰ ক্ষেত্ৰত হওক, বা প্ৰেমৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটো ক্ষেত্ৰতে শুভ দেখা গৈছে। তুলা ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত অশুভ। যিকোনো যাত্ৰা আপোনালোকে এভইড কৰাটো ভাল। যিকোনো ইনভেষ্টমেণ্ট মানে নিৱেশ আপোনালোকে এভইড কৰাটো ভাল আৰু যিকোনো মীমাংসা, যিকোনো ডিছকাশ্যন, যিকোনো আলোচনা আপোনালোকে এভইড কৰাটো ভাল হ'ব। বৃশ্চিক ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো বৈবাহিক মীমাংসা বা কিবা যদি দুইজনৰ মাজত পাতিবলগীয়া আছে, কিবা বহুত দিনৰ পৰা যদি পেণ্ডিং হৈ আছিল পাতিমকৈ, তেনেকুৱা সকলো ধৰণৰ কথা আপোনালোকে পাতিব পাৰে। যাত্ৰা আদি, সন্ধি আদি আপোনালোকে কৰিব পাৰে। প্ৰত্যেকটো দিশতে শুভ দেখা গৈছে। ধনু ৰাশিৰ লোকসকলৰ কাৰণে বৈবাহিক ক্ষেত্ৰত বহুত বেছি শুভ নহয় আৰু একো বস্তু, নতুন বস্তু নিকিনিব আৰু একো বস্তু আপোনালোকৰ জীৱনত নতুনত্ব আনিবলৈ চেষ্টা নকৰাটো শুভ হ'ব। নিজৰ পৰাক্ৰম আৰু প্ৰচেষ্টা অব্যাহত ৰাখিব, শুভ হ'ব। মকৰ ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। প্ৰেমৰ মীমাংসা, প্ৰেমৰ প্ৰস্তাৱ, প্ৰেম ৰিলেটেড, সন্তান ৰিলেটেড, ব্যৱসায় ৰিলেটেড, যাত্ৰা ৰিলেটেড, প্ৰত্যেকটো কামৰ বাবে শুভ দেখা গৈছে। বৈবাহিক ক্ষেত্ৰতো শুভ দেখা গৈছে। শিক্ষা, উচ্চ শিক্ষা, প্ৰত্যেকটো ক্ষেত্ৰতে শুভ দেখা গৈছে। কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে মাকৰ হেল্থ বেয়া হ'ব পাৰে, মাকৰ লগত মতভেদ হ'ব পাৰে, হ'লে অসুবিধা হ'ব, সেইটো নকৰিব। ঘৰখনত যিমান কম কথা ক'ব পাৰে কম কথা ক'ব, নক'লে নোহোৱাকেইটা ক'ব, বাকী কথা কোৱাৰ দৰকাৰ নাই। নতুন বস্তু নিকিনিব, নতুনত্ব নকৰিব, মহত্বপূৰ্ণ একো ডিছকাশ্যন এইটো দিনত নকৰাটো শুভ হ'ব। মীন ৰাশিৰ লোকসকলৰ কাৰণে যাত্ৰা শুভ, পৰাক্ৰম শুভ। যিকোনো প্ৰচেষ্টাৰ কাৰণে অত্যন্ত শুভ। যিকোনো নতুন কাম এপ্লাই কৰাৰ কাৰণে, যিকোনো আইডিয়া এপ্লাই কৰাৰ কাৰণে, বিশেষকৈ শাৰীৰিক পৰিশ্ৰম কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। মানসিক পৰিশ্ৰমটো আজিকালি যুগত বেছি, তেওঁলোকৰ কাৰণেও শুভ দেখা গৈছে। বাকী বিদ্যাৰ্থী আদিৰ কাৰণে, লঘু লঘু যাত্ৰা কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। গতিকে দৰ্শকসকল, আপোনালোকে জানিলে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল। এতিয়া আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়টোত আপোনালোকে ওচৰে পাজৰে যদি গণেশ মন্দিৰ আছে, তেতিয়াহ'লে গণেশ মন্দিৰত আপোনালোকে এডাল হালধীয়া মালা আৰু নীলা ফুল 3 পাহ, আৰু গণেশ মন্দিৰ যদি নাই তেতিয়াহ'লে আপোনালোকে দুৰ্গা মন্দিৰতো এইটো কাম কৰিব পাৰে। দুৰ্গা মন্দিৰতো কৰিব পাৰে, গণেশ মন্দিৰতো কৰিব পাৰে, বা যিকোনো দেৱী মন্দিৰতো আপোনালোকে কৰিব পাৰে। এইটো কাম কৰি লগতে আপোনালোকে গণেশৰ 108 নাম আৰু লক্ষ্মীৰ 108 নাম আপোনালোকে, সেইটো লাগিলে আপোনালোকে দুৰ্গা দেৱীৰ মন্দিৰত কৰক, লাগিলে গণেশ মন্দিৰত কৰক, দুইটাতে আপোনালোকে গণেশৰ 108 নাম আৰু লক্ষ্মী দেৱীৰ 108 নাম আপোনালোকে পাঠ কৰিব লাগে। এইটো কৰিলে আপোনালোকৰ দিনটোৰ বাধা বিঘিনিসমূহ দূৰ হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।